নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া ৰাতিপুৱা শুই উঠি কাম বন কৰি এইফালে চাহ বাকি লৈছোঁ। আজি উঠা দেৰি, মানুহজন নাছিলে যে, তাৰপিছত এইফালে মানুহজন আহি পাই ঠাণ্ডা লৈ আহিছিলে, চিপছ তেনেকৈ ৰাতিপুৱা খালোঁ। ভাত দেৰিকৈ খোৱা হৈছে আজি। তাৰপিছত মায়ে এফালে লোকেল মাংস দি পঠিয়াইছিলে। এয়া ঘৰৰ পৰানো কি দি পঠালে আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ। এফালে বন্ধাকবি ঘৰত খেতি কৰা, তাৰপিছত আকৌ টেঙা দি পঠাইছিলে কাটি কিনি, কটা টেঙা। তাৰপিছত এয়া আৰু ঢেকীয়া দি পঠিয়াইছিলে, ঔটেঙা ঢেকীয়া। তাৰপিছত এইফালে নেফাফু মোৰ কাৰণে দিয়া নাই বাৰু, মাৰ কাৰণে দি পঠিয়াইছিলে। আজি ভিডিঅ' দিয়া দেৰিয়ে হ'ল দেই। তাৰপিছত এইফালে মাংস বনাই আছে মানুহজনে। ভিডিঅ' এডিট কৰিবলৈ টাইম পোৱা নাছিলোঁ আজি, কাম বন কৰি এটাও দেৰিয়ে হৈ গ'ল। তাৰপিছত এইফালে আমাৰ দুপৰীয়া সাজ দেই, চানা বিলাহী পিটিকা, তাৰপিছত মাংস তেনেকৈ খালোঁ। আমাৰ আজি ভাত খাওঁতে 1 বাজিলে। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰি দিব। আজিলৈ আহোঁ, বাই বাই। পুনৰ নতুন ভিডিঅ' লৈ আহিম।